চুপ চুপ তামোল সোপা লাগিছিলেহে খাবলৈ আহিলি বাবা কি কৰি আছা তামোলৰ পৰা ভাঙিবলৈ আহিছা নেকি নহয় কেক এটা খাইছে নেকি চাবলৈ আহিছো তামোলখিনি লাগিছেহে খাবলৈ আহিলে কেক এটাখিনি বাবা আজি শিক্ষক দিৱস নহয় মোক পেন কেইটামান কিনি আনি দিয়া মই কালি বজাৰলৈ গৈছিলো নহয় আবেলি কালিয়ে ক'ব নোৱাৰিলি এতিয়া ক'বলৈ আছ কালি মোবাইল চাই পাহৰিলি কালি পাহৰিলো ক'বলৈ এতিয়া লৈ আহোঁগৈ ব'লা বল বল তোৰ পৰাতো উপায় নাই আৰু ব'লা এই বতৰডালৰ গাত কিনো শনি লাগিছে ঠিকেই নাই কাপোৰখিনি ধুই দিলোঁ এতিয়া ফেনত শুকুৱাই থোৱা আছে গোটেই কেঁচামা কেঁচাম গোন্ধাব এতিয়া দেৱকান্ত কাকনো বকি আছা অকলে অকলে নাই বতৰটো ইমান বেয়া হৈ আছে সেইকাৰণে খং উঠি গৈছেগৈ আপোনালোকনো পিছে কোনফালে যায় আজি শিক্ষক দিৱস নহয় জানো পেন কেইটামান লৈ আহোঁগৈ আকৌ যোৱা যোৱা পুনাকণ তই নহ'লে দেৱকান্ত তাৰ লগতে থাক মই পটককৈ লৈ আহোঁগৈ হ'ব খালি ভাল পেন আনিবা হ'ব দে ভাল পেনি আনিম আপোনাকণ গাড়ী দিব হা আকৌ বহিছোঁ ৰ'ব বাৰু পুনাকণ কোৱাচোন আজি শিক্ষক দিৱস কিয় পতা হয় 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হৈছিল সেইবাবে শিক্ষক দিৱস হিচাপে পালন কৰা হয় বা আপোনাকণ পাৰিছা দেই এইবাৰ কোৱাচোন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাণী দুটামান ৰ'ব কৈছোঁ কলেজত সোমোৱা সহজ হৈছে কিন্তু কঠিন হৈছে শিক্ষিত হোৱা জীৱনৰ আনন্দ আৰু সুখ কেৱল মাত্ৰ জ্ঞান আৰু বিজ্ঞানৰ দ্বাৰা সম্ভৱ যেতিয়া আমি ভাবোঁ আমি চব জানো তেতিয়াই আমাক শিকিব লাগিব আদৰ্শ শিক্ষক সেইসকল যিসকলে শিক্ষাৰ্থীক চিন্তা কৰিবলৈ শিকায় এনেকুৱা শিক্ষাৰ প্ৰয়োজন যি পৃথিৱীৰ মানুহৰ বাবে কল্যাণ হয় আমি এনেকুৱা শিক্ষা বিচাৰোঁ যি নৱপ্ৰজন্মক সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব এজন শিক্ষকৰ কৰ্তব্য হ'ল শিক্ষাৰ্থীসকলক গণতান্ত্ৰিক দেশৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা আৰু শিক্ষকসকলে চাব লাগিব যে শিক্ষাৰ্থী যেন সৎ চৰিত্ৰৰ অধিকাৰী হয় বা পুনাকত তুমি বহুত কথা জানা দেই থেংক ইউ দেৱকান্ত দা তই পুনাকণ কলম এইকেইটা আহোঁ দিয়া দেৱকান্ত দা আমি যাওঁগৈ দেই ৰ'বা আৰু এটা কথা ক'বলৈ থাকিলেই নহয় কি কথা ৰ'বা কৈছোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হয় 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাছৰ তিৰুতানী নামে অঞ্চল এটা তেলেগু বামন পৰিয়ালত তেখেতৰ পিতৃৰ নাম আছিল বীৰাস্বামী মাতৃৰ নাম আছিল সীতামা ব'লা পাপা আজি বহুত কথা শিকিলোঁ মই বল যাওঁ দে দেৱকান্ত থাকা তুমি যাওক যা তই স্কুললৈ ওলাগে মই পটককৈ থৈ আহিমগৈ ৰ'বা ওলাওঁগৈ তেন্তে ৰাষ্ট্ৰপাল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু মোৰ এই ভিডিঅ'টো যদি কোনোবা শিক্ষকে চাই আছে তেওঁলোকলৈ শুভকামনা যাচিলোঁ বাই বাই দেই বন্ধুসকল হেপী টিচাৰ্ছ ডে